আজি আমি পিকনিক যাম বুলি ভাবিছো, কিন্তু কুঁৱলীৰ কাৰণে অলপমান ৰখি দিলো। আৰু মানে কি আমি গাহৰি ল'ম বুলি ভাবিছিলো, সেইকাৰণে হাঁহৰ মাংস লৈছো, গাহৰি ল'ম। কিন্তু বৰমাৰ বাজাৰত মানে এতিয়া সৰকাৰলৈ নাপামতো, অলপ দেৰিকে যাম। আৰু আমাৰ মানে কি লগৰ এটা আহি পোৱা নাই, তাক ৰখিছো, সেইকাৰণে মানে বহুত দেৰি হ'ল। মইতো 2টা বজাৰ পৰা ৰখি আছো পিকনিক যাবৰ কাৰণে। আমি বেলেগৰ যাই মানাসত যাম, সম্পূৰ্ণ ভিডিঅ'টো আগলৈকে দেখা হ'ব। এতিয়া আমি আৰু যাম, এয়া লগ দুখন গাড়ী, এখন এল্টো আৰু এখন চুইফ্ট। মই চুইফ্টত যাম। ইয়াৰ পৰা এতিয়া আমি আৰু পিকনিক স্পটলৈ। এটা আৰু প্ৰব্লেম হ'ল ন, আমি গাহৰি মাংস বিচাৰি গাহৰি মাংস নাপালো না, সেইটো এটা প্ৰব্লেম। এতিয়া কি মাংস তাকে ভাবি আছো খাবৰ কাৰণে। তোমাৰ হাঁহৰ মাংসটো আছে, কিন্তু ভাবিছিলো গাহৰি ফ্ৰাই কৰি খাম আৰু ভাত খোৱাৰ কেইটা তাকে ভাবিছো কি কৰা যায়, ৰাস্তাত বা পাওঁ নে নাপাওঁ সেইটোও কনফিউজ হৈ আছো। অলপ পুলিচ বুলি গৈছে, এতিয়া দুখন খুলিব পাৰে, পাঠশালা পালো আমি, চাওঁ কি হয়। পাঠশালা পাৰ হলো, এতিয়া বৰপেটাৰ পৰা মানস কোনপিনে নাজানো, গুগল মেপত চাব লাগিব। গুগল মেপত চাই কিনে যোৱা যাব, আমি চিনিও নাপাওঁ। গাড়ীখন নামিলেও ৰ'ব, অলপমান কাম আছে, বেলেগ কাম নাই। মানে কি গম পাই থাকে, পইচা ক'ব লাগিছে গোটেই এটা নামি কিনে অলপমান পইচা কৰি লওঁ। হ'লে কিনে বহুত কুঁৱলী আছে, দেৰি হৈছে, কিন্তু কুঁৱলী বহুত আছে। আৰু আমাৰ এটা পাৰ্টি আহিও পোৱা নাই, সিহঁতৰ লগত একেলগে হেৰি কৰিম, যাম। ৰ'ব, প্ৰব্লেমটো চবতকৈ ডাঙৰ হৈছে কি, মাংসটো গাহৰি মাংসটোৱে প্ৰব্লেম হ'ব। এতিয়া কি কৰা যায় তাকে ভাবি আছোঁ। আগত বা পাওঁ না নাপাওঁ, পালিতো ভালেই হ'ল, নাপালে মানে কি আমাৰ লগৰ এজনে সি গাহৰি খাই ভাল পায়, তাৰ কাৰণে মানে গাহৰিটো কৰা। আমাৰ কাৰণে হাঁহৰ মাংস আছে, আৰু ঠাণ্ডাও বহুত আছে, কুঁৱলী চুৱলী আছে। একচুৱেলি কি কুঁৱলীত যাই কিনে ভাল লাগে, মেইন কথাটো এইটোৱে। কুঁৱলীত ট্ৰেভেল কৰি এটা ভাল লাগে, মইতো বহুত বেছি ভাল পাওঁ কুঁৱলী। ঠাণ্ডা লাগে তথাপিতো এটা ভাল লাগে মানে। আগত আৰু ৰখিব লাগিব, মানে কি চাহ খাম, লগকেইটা আহিব না, টাউন আহিলে ভালে আছিল, কিন্তু টাউন আহিব নাই। আগত অলপমান আগত ৰখিম আৰু যাই কিনে, এতিয়া তাতে চাহ তাহ খাম, খাই লৈ কিনে অলপচোন ভিডিঅ'টো চাই থাকক। কুঁৱলী তামাম কুঁৱলী না, এনেও কুঁৱলীত যাই কিনে মই বিৰাট ভাল পাওঁ। দেখা নাই টাইম কিন্তু কিমান, 7টা বাজিল, 7টা বাজে, তথাপিতো মানে কুঁৱলী আছে, ভাল লাগে আৰু এনেকে। কুঁৱলী আহি পালো, কিন্তু কুঁৱলী নাই, কুঁৱলী আছে, ভাল লাগে তাক কুঁৱলী থাকিলে। আমাৰ সতীৰ্থ এটা আহে মানে আগত চাহ খাম বুলি ভাবিছো, চাহৰ দোকানে বেছি নাই, তাকে কি তাকে ভাবিছো ক'ত চাহ যায়। আৰু কপিৰাত লাগিব দিব। পিকে দুখৰ খবৰ যে ঘৰৰ ফ্ৰিজত আদা ৰহুনৰ পেষ্টটো এৰি থৈ আহিছে। এতিয়া মাংস আজি ভালকে খুৱাব আৰু উপায় নাই আৰু কি কৰোঁ। মানে কিবা নহয় কিবা এটা মানে এনেকুৱা হয়, আমাৰ যিমানবাৰ পিকনিক গৈছোঁ প্ৰত্যেকবাৰ কিবা নহয় কিবা এটা নহবয়ে। উপায় নাই, যদি ৰাস্তাত দোকান পাওঁ লওঁ, মই জানো এনেকুৱা হ'ব বুলি, কিন্তু কি কৰিব উপায় নাই। চবেই এক চাইডতে মানে কাই কি কৰে হিচাপে নাথাকে, তো ইয়াতে আমি চাহ খাম, চাহ খাই কিনে যাই থাককচোন ভিডিঅ'টো, গমেই পাইছি আৰু কি হ'ব। ফাইনেলি আগৰ এটা দেখিলোঁ, এতিয়া সেইটোত দামটো সুধি লৈ কিনে বেছি নলওঁ, 2 কিলোমান লৈ ল'ম, তাতকৈ বেছি নলওঁ আৰু 2 কিলোতকৈ বেছি ল'লে অলপমান বহুত বেছি হৈ যাব ন। ব'লকচোন চাই লওঁ কিমানকৈ কিলো। 300 হাও 300 একবারে কি 300 তারপরে কি হবো আর উপায় নাই। আমাদের কিমান আছিল না, হা 240 নহয় নেকি? কি এইটো কি আছিলে, মানসৰ নেকি ৰেল গেট? কি আছে বা নামো নাছিল এইটো। ৰেল গেটটো পাৰ হ'ম, পাৰ হৈ কিনে আৰু পিকনিক স্পট কিমান দূৰ নাজানো, গুগল মেপ চলাই আৰু তো যাম আৰু ৰাস্তা চাই চাই যাই থাকিম আৰু চিনিটো পামেই, টেনশ্যন নাই। আমি একলাই হ'ম কিজানি, তাকে ভাবছোঁ পিকনিকত। আগত যদি পাৰ্টি আহিলে ভাল লাগিলা হয় আৰু মানস নদীটো এইটোৱে, এইটো ৰাস্তাটো বেয়া, কিমান বা যাব লাগে গম নাপাওঁ আৰু যাই আছোঁ। মোটামুটি অলপ দূৰ হ'ব চাগে, ইমান এটা ভাল নহয়, ৰাস্তা বেয়াই, তথাপিতো স্বাস্থ্যকে লৈ আহিলে টেনশ্যন নাই, আহিব আৰু ৰাস্তা অলপ বহুত বেছি বেয়া নহয়, অলপ বেয়া আছে। আমি আৰু যাই আছোঁ লাহে লাহে, মানে কি দুখন গাড়ী অভাৰটেক কৰা অলপ প্ৰব্লেম হয়তো, সেইকাৰণে লাহে লাহে আমি যাই আছোঁ। বেছি টাইম নাই চাগে, আৰু ধৰি লওক 1 ঘণ্টাৰ ভিতৰত আমি মানস পাই যাম। ফিল হৈছে আমি যে পিকনিকত আহিছোঁ, চাওক না কি চালিয়া লোকেশ্যন।
ইয়াতে হাতে ফটো এটা উঠিম এতিয়া তাই নৰখো টাইম নাই হাতে ফটো এটা উঠিম অলপ জুম কৰি দেখাই দিছোঁ ৰ'ব ৱাও চালিয়া চালিয়া বেছি টাইম নালাগে আৰু অলপ টাইম দাবাইছোঁ আৰু কলকাতা পাবৰ কাৰণে কি ভাই কিমানত দাবাই আছা 80 এতকে বেছি নালাগে দে আৰু চানডে ন আজি বাজাৰ ইয়াতে মানে এনেকুৱা বাজাৰ দিছোঁ আচৰিত মানে বহুত বেছি বাজাৰ আছে আমাৰ ধৰি লওক আমাৰ তাতে যেনেকৈ আছে তাতকৈ ইয়াতে বাজাৰটো বেছি ধৰি লওক কেঁচা চব্জিৰ পৰা মই হাইয়েষ্ট দেখিছোঁ জলকীয়া ইমান বেছি জলকীয়া আছে ইয়াতে আপোনালোক দেখাব পাৰিলোঁ হয় কিন্তু কাৰ থাকিলে অকণ প্ৰব্লেম হয় আমিব নোৱাৰিছে যোৱাতে বাগান এতিয়া হাতে ফটো উঠিম এতিয়া টাইম নহয় বাৰু পিকনিক খাই ফটো উঠিম অলপ ভাবি আছোঁ মই গোটেই বেয়া লগা নাই কিন্তু আমি জাগাটোৱে আজি বহুত বেছি ঘূৰিলোঁ উল্টা পাল্টাকৈ সেইটোৱে এটা টেনশ্যন বেলেগ প্ৰব্লেম একো নাছিল আংগা বহুত ঘূৰিলোঁ এয়া মানস মানস পাই গ'লোঁ মানস নেশ্যনেল পাৰ্ক ইয়াতে আমি ভিতৰতে খানা খোৱাৰ ব্যৱস্থাটো কৰিব লাগিব কাৰণ যিমান পাৰোঁ সিমান ফাষ্ট আমি ইপিনে আমি এইটো চাইডে যাব লাগিব এক্সাইটেড পিকনিক খোৱাৰ কাৰণে এতিয়া কিবাকে প্লেচটো পালে হয় তাৰপাছত আমি পিকনিক খাম খাই লৈ অলপ নাচিম আৰু এনজয় কৰিব কাৰণে চাউণ্ড ছিষ্টেম লগত নাই এইবাৰ মানে কি অকস্মাত একদিনত পাৰ্টিটো এৰেঞ্জ কৰিছোঁ সেইকাৰণে বহুত বস্তু নহ'ল কিছু উল্টা পাল্টা হ'ল বহুত বস্তু আনিব পাৰিও গ'লোঁ পালোৱে মানুহক এতিয়া আমি কিনে ফাৰ্ষ্ট টাইম আমি জেগাটো চাই ল'ম মানে ক'ত ঘৰৰ খানাটো হ'ব সেইটো চাই ল'ম বা চাউণ্ডটো বহুত লাউড হৈছে কমেডি তাৰপাছত অলপ জেগা চাম ফাৰ্ষ্ট টাইম আমি ব্ৰেকফাষ্ট কৰিম ইয়াতে ব্ৰেকফাষ্টখিনি কৰি উঠি কিনে আমি অলপ জেগা চাম আপোনালোকেও দেখাম টেনশ্যন কৰিব নালাগে যিমান দূৰে ভালকৈ দেখাম আৰু মানসত যোনে যোনে পিকনিক খাব সিহঁতক মই এটা ধৰণৰ আপোনালোকে মানসত নাহিব সিহঁতৰ নাটনিটো বহুত বেছি হয় ৰাস্তাত হেৰি কৰিছে সিহঁতে কৈছে তাতে পাছ হ'ব বুলি তাতে 100 টকা লৈ লৈছে ইয়াতে আৰু পাছ লগে ইয়াতে লৈছে 200কে এইটো বিজনেছ পিকনিকৰ নামত বিজনেছ আপোনালোকে মানসত নাহিব কোনেও নাহিব মানসত কি ক'ম আৰু সিহঁতৰ মানে বিজনেছটোৱে উপায় নাই আৰু পে'মেণ্টটো কৰিবই লাগিব নহ'লে সোমাব নিদিয়ে ভিতৰত বহুতেই এনেকৈ আছে কোনো মাত মতা নাই নিজৰ মানে কি কোনোবাই ভয় কৰিছে সেইকাৰণে মাত মতা নাই কিন্তু মই বহুতক সিহঁতক ক'লোঁ কওঁতে সিহঁতে মানি নলয় কোনো উপায় নাই কি কৰিব আৰু লৈ লৈছোঁ আৰু 400 টকা ভৰি টোটেল 600 টকা গ'ল দুখন গাড়ীৰ নামত এইটো চাওকচোন এইটো সিহঁতৰ মানে ইয়াতে 100 200 টকা আৰু আপোনাৰ 500 টোটেল 200 টোটেল কিমান হ'ল 600 টকা গুচি গ'ল অলৰেডি এইটো হৈছে মানসৰ সিহঁতৰ বিজনেছ মই সঁচা এটা কৈছোঁ ন পিকনিকত বিদ্যা কৈছোঁ মানসত কোনো নাহিব মই মানে মনটো আৰু বেয়া লাগি গ'ল এইটো সিহঁতৰ মানে বিজনেছটো বহুত বেছি হৈ গৈছে আপোনালোকে ভিডিঅ'টো চাবতো চালেই গম পাবই মই তাতে অলপমান মানে কাজিয়া সৃষ্টি হৈছিল সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ সেইটো মানে বহুত বেছি বেয়া লাগিল একচুৱেলি ইমানটো হেৰি কৰিব নালাগে আৰু মানুহক আমি মোৰ ঘৰ বেছি মোৰ ঘৰ বৰমাত কিন্তু মানুহক এনেকুৱা কৰিব নালাগে মানস আহি পালোঁ বাট গম পালেই নাটকখন কি হ'ল মানে উপায় নাই আৰু কি হ'ল নেক্সট টাইম মানসত মইতো নাহোৱে আৰু মোৰ ফ্ৰেণ্ড বা কোনো আহিবলৈ বা সিহঁতকো আহিব নাতো মানে কি সিহঁতৰ নতংগীটো বহুত বেছি হয় মানসত তাতকৈ ভূটান চকীত যাওক তাতকৈ বেছি ভাল লাগে ইয়াতে কি আছে একো নাই একো ভাল নালাগে ইয়াতে পিকনিক পিছত আহি ভালেই লাগিল মানুহ বহুত আছে বেয়া লগা নাই আহি কিনে ইপিনেও চব মানুহ বহুত আছে কিন্তু মেইন প্ৰব্লেমটো হৈছে তাতে মনটো বেয়া লাগি দিলে ন সেইটোৱে প্ৰব্লেম বেলেগ প্ৰব্লেম একো নাই যে আমি ব্ৰেকফাষ্ট কৰি কিনে জেগা অলপ চব ৱেইট কৰক লাহে লাহে চব দেখাম আপোনালোকক অলপ টাইমটো ৰ'দটো বহুত আছে সেইকাৰণে ছানগ্লাছ ল'ব লগা হ'ল আৰু আমাৰ এই লাগি গৈছে ফটোগ্ৰাফাৰ ফটো মাৰাত মই ফটোগ্ৰাফী এতিয়া নকৰোঁ অলপ পাছত কৰিম এতিয়া অলপমান কাম আছে কামখিনি কৰি লওক অলপ ৱেইট কৰক লোকেশ্যনটো সম্পূৰ্ণ দেখাই আছোঁ আমাৰ এইকেইটা বহুত লগকেইটাই কষ্ট কৰি আছে ময়ো অলপ চলপ কাম কৰিছোঁ বহুত বেছি কাম কাৰণে অলপ কৰি আছোঁ এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আৰে কাম কৰিছোঁ মই কাম কৰিছোঁতো অলপ চলপ কৰিছোঁ বহুত বেছি কাৰণে অলপ চলপ কৰিছোঁ আৰু তাৰ অলপ দেৰিকৈ ফুৰিব যাম নিলে তেতিয়া ভালকৈ চাম ব্ৰেকফাষ্ট আমি ঘৰতে খাম অ'কে এৰে পিছত মেইন কৰ্চটো খাম এতিয়া ব্ৰেকফাষ্টটো কৰি আমাৰ ক্লিয়াৰ বিতুল কিবা আপত্তি কৈলাশ
অ'কে ঋষিকেশ তে মজা আমি এতিয়া ব্ৰেকফাষ্টটো কৰোঁ কৰি কিনে আজি ভিডিঅ'টো মানে যে বেলেগ ষ্টাইলত বনাম হা তো ঠিক আছে আগলৈকে চাই থাকক অলপ মানে তাত ফুৰিম ফুৰি কিনে চাওক তাৰপিছত খানাতে লাগিব বেছি ব্লগিং কৰিব আজি বেছি টাইম নাপাম মানে খানাত ৰান্ধনীৰ লগত নাই আজি যে আমাক বোলে এই মানুহ আছে বহুত মানুহ আছে মানুহ কম নহয় মানে বহুত হৈছে আৰু ৰ'দৰ কাৰণে দেখাই নাপায় অ' পেন ভাল লগা নাছে এই তাৰপিছত ক'ব যাম সেইটো কাৰণে ঘৰ বিচাৰি আছোঁ অলপ নাৱত উঠিব বগামুড়িত গৈছিলোঁ বগামুড়িত নাৱত উঠিছিলোঁ এইটো নাৱত উঠিমহে অলপ নাওখনৰ এই চাইডটো ঘূৰি ৰ'ব পিকনিক আছোঁতো মজাতে নাই না বলকচোন আগলৈকে যাওঁ আৰু উঠি বেয়া নালাগে অলপ ভয় লাগে বেলেগ নাই কিন্তু বহুত মানুহ নাৱত উঠিছে তো আমিও উঠো অলপ মোৰ লগত ভয় লাগে সেই আছে না নাওখানি কিবা লাগি যায় আছে না হে ভাই কেনে লাগছি বহুত ফুৰিলোৱে এতিয়া আপোনালোকৰ জেগাখিনি মই দেখাইছোৱে কিন্তু ইমান ভাল লগা জেগা নহয় এইটো আৰু তো যিমানখিনি বাৰু দেখাইছোৱে ইমান এটা ভাল লোকেশ্যন নাই চ' এতিয়া আমি ভাত খাম খাই লৈ ঘৰলৈকে যাম চ' ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি বহুত বেছি ভাল লাগে ন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো বেয়া লাগে ডিছলাইকটো মাৰিব ডিছলাইক মাৰিলে মই বেয়া নাপাওঁ মই এটলিষ্ট গম পাম যে মই ভিডিঅ'টো ভাল নাই মই ভাল কৰিব চেষ্টা কৰিম চ' ইমানখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ